পৃথিৱী বিখ্যাত গায়ক তানসেনৰ সমাধিত আমি উপস্থিত হৈছোঁ আহি। এইটো সমাধি সন্মুখত কিন্তু এটা দৰগাহৰ কাষতহে আছে তেখেতৰ সমাধিভাগ। এইভাগ হ'ল দৰগাহ, তাৰ কিনাৰত আছে তানসেনৰ সমাধি। দেখুৱাওঁ আমি। পৰিৱেশটো এবাৰ এনেকৈ দেখুৱাই আছোঁ। তানসেনৰ সমাধি থকা এটা পৰিৱেশ। তানসেনৰ সমাধি থকা এটা পৰিৱেশ। এইটো দৰগাহ। ইয়াত মৌ বাঁহ আছে, বৰমৌৰ বাঁহ হৈ আছে, দেখিছেনে? এইভাগ বৰমৌৰ বাঁহ দুভাগ দেখিছোঁ। এই বৰমৌৰ বাঁহ দৰগাহৰ বাৰাণ্ডাত আছে। এই দৰগাহ। এইভাগ দৰগাহ হয়। পৰিৱেশটো চাওঁ, দেখাই দিছোঁ। এভাগ দৰগাহ আৰু দৰগাহৰ কিনাৰতে আছে এইটো হ'ল তানসেনৰ সমাধি। এইটো হ'ল তানসেনৰ সমাধি। এই তানসেনৰ সমাধিটোৱে যিহেতু ইম্পৰ্টেঞ্চ আছে, সেইকাৰণে তানসেনৰ সমাধিভাগ দেখুৱাইছোঁ। এইভাগ হ'ল তানসেনৰ সমাধি। এইভাগে হৈছে তানসেনৰ সমাধি। এইভাগ হ'ল তানসেনৰ সমাধি, দেখিছেনে?